Welcome to Sumeda Like Cooking. আজি মই কান্দুলি মাছৰ জুল বনাব গৈ আছো। এটো চাও কান্দুলি মাছ আধা কিলো মান কান্দুলি মাছ হ'ব। মই কাটি বাছি ধুনিয়াকৈ হালধি আৰু নিমখ খানি থৈ দিছো। তাৰপিছত মই এটো লাহে লাহে ভাজি জুল বনাম বিলাহী দি। মই এপিচ কৰি মাছবিলাক ইয়াত ঢালি এতিয়া ভাজি আছো। কান্দুলি মাছ লাহে লাহে ভাজা হ'ব। মাছবিলাক ভজা শেষ হ'ল। এতিয়া মই এই মাছবিলাক এতিয়া আলুৰে জুল বনাম। এতিয়া এয়া চাওক কেৰাহীত তেল গৰম হৈছে। পিঁয়াজ ঢালি দিছোঁ অলপ। পিঁয়াজ দিয়াৰ লগতে এয়া আলু দি দিছোঁ। আলু দিয়ে পিঁয়াজ ভাজি গৈ থাকিব। যেতিয়া আলুবিলাক অলপ ৰঙচুৱা হৈ হ'ব তেতিয়া তাত মই অলপ মছলা ঢালি দিম। অলপ চাওক মই অলপ নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এইবিলাক ভাজা হ'ল, অলপ আলুবিলাক ৰঙচুৱা হৈছে। এতিয়া মই অলপ ইয়াতে আদা পেষ্ট দিছোঁ। ইয়াতে মই চাওঁ ইয়াতে এচামুচ জলকীয়া গুড়ি, এচামুচ হালধি গুড়ি আৰু এচামুচ জিৰা গুড়ি মিলাই মিহলি কৰি মছলাটো ইয়াতে ঢালি দি আছোঁ। পিঁয়াজ গ্ৰেট কৰি থৈছিলোঁ অলপ দি আছোঁ। কান্দুলি মাছটো এনেকৈ বনালে খাবলৈ বৰ সোৱাদ লাগে। অলপ জোলটোহে বেছি ভাল লাগে খাই মাছতকৈ। এনেকৈ চলাই যাব। বিলাহী পেষ্ট ইয়াত ঢালি দি আছোঁ। লাৰি চাৰি গৰম পানী দিব লাগিব ইয়াত। তাৰপিছত মাছৰ সোৱাদটো বেছি ভাল হয়। এয়া চাওক মই গৰম পানী অলপ ঢালি আছোঁ মাছত। আলু বইল হৈ গ'লে তাৰপিছত মাছবিলাক এৰি দিম মই লাহে লাহে। এইটো হ'ল কান্দুলি মাছৰ জোল। এয়া চাওক জোলত মই মাছবিলাক এতিয়া এৰি দি আছোঁ। মাছবিলাক চব ইয়াতে দি দিলোঁ। এতিয়া মই চাই আছোঁ এতিয়া আলু বইল হৈছে কি নাই। ধুনীয়া গোন্ধ ওলাইছে।
জোলৰ এই কান্দুলি মাছ কিন্তু জোল বনালেহে বেছি সোৱাদ লাগে মোৰ চাওক আপোনালোকে যদি খাই ভাল লাগে তেতিয়া আপোনালোকে হেৰি কৰিব কমেণ্ট কৰিব আৰু আগলৈ মই ভাল ৰেচিপি দেখুৱাম তাৰপিছত আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাছত মই লগ পাম নেক্সট ভিডিঅ'ত এইদৰে আপুনি ইয়াত 5 মিনিট সময় ঢাকি থৈ দিব তাৰপিছত লাহে লাহে যেতিয়া আলু বইল হ'ব তাৰপিছত মাছৰ জোলবিলাক লাহে লাহে টানি ল'ব তাৰপিছত মই গেছটো বন্ধ কৰি দিম